নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধ্ৰুৱলৈ। আজি আমি জানিম এমেজনৰ পৰা কিদৰে আমি 0% পইচা ইনভেষ্ট কৰি কিনে তাৰ পৰা আমি কিদৰে পইচা ইনকাম কৰিব পাৰোঁ। অনলাইন পইচা ইনকাম কৰাৰ কাৰণে বহুতকেইটা ৱেবছাইট, বহুতকেইটা এপ্লিকেশ্যন আছে, কিন্তু আমি এমেজনৰ পৰা কিদৰে আমি পইচা ইনকাম কৰিব পাৰোঁ, তো তাৰে ওপৰতে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো প্ৰথমতে আমি জানিব লাগিব এফিলিয়েট মাৰ্কেটিঙৰ বিষয়ে। তো এফিলিয়েট মাৰ্কেটিং কি, এফিলিয়েট মাৰ্কেটিং কিদৰে কৰা হয়। যদিহে আপুনি মোৰ জচিয়েলৰ ওপৰত বা ইনফ্লুৱেঞ্চ মাৰ্কেটিঙৰ ওপৰত ভিডিঅ'টো চোৱা নাই, ওপৰৰ আইকনৰ লিংকটো আহি যাব, তাৰ পৰা আপুনি গৈ কিনে ভিডিঅ'টো চাব পাৰিব। একদম সহজ ভাষাত বুজিবলৈ হ'লে ধৰি লওক আমাৰ যে ৰাতি মানে কি 900 বাছ চলে, তো তাৰ আমি টিকটবোৰ কিদৰে আমি ক্ৰয় কৰোঁ। আমি টিকট কাউণ্টাৰত গৈ কিনে টিকটবোৰ ক্ৰয় কৰোঁ। তো কি কৰে, আমাক টিকট কাউণ্টাৰত যিজন ব্যক্তি আছে সেই ব্যক্তিজনে আমাক টিকটটো দি দিয়ে, সেই বাছখনৰ পৰা এটা কনফাৰ্ম চিট লৈ পেলাই আমাক দি দিয়ে, ঠিক আছে। তো তাৰ বিনিময়ত আমাৰ পৰা পইচাটো তেওঁ লৈ লয়, ঠিক আছে। এইটো হ'ল অফলাইন মানে কি, অফলাইন যিহেতু তো পইচাটো তেওঁ লৈ লয় টিকটটোত 650 টকাত আমি 1000 কিলোমিটাৰ দূৰত্ব মানে কি যাব পাৰোঁ 650 টকাত। কিন্তু যেতিয়া আমি সেই কাউণ্টাৰটোত টিকট কাটিম, তেতিয়া আমাৰ পৰা 700 টকা ল'ব। কি কৰিব, এই 700 টকা যে ল'লে, এই 50 টকাটো তেওঁ নিজৰ হাতত ৰাখিব আমাৰ ফালৰ পৰা, আৰু যিজন বাছৰ মালিক আছে, বাছৰ মালিকৰ পৰা তেওঁতো প্ৰফিট পাবই। তো এইটোকে মানে কি সচৰাচৰ ক'ব গ'লে এইটো এটা এফিলিয়েট হয়। এফিলিয়েট মাৰ্কেটিঙৰ 3টা ভাগ আছে। এটা হ'ল পে পাৰ ক্লিক, মানে কি যিকোনো এটা ৱেবছাইটত আপুনি ৱেবছাইটটো আপুনি চেকিং কৰি আছে, তাতে কিবা আৰ্টিকেল পঢ়ি আছে, তাতে এটা কিবা এড আহি গ'ল, তো সেই এডটোত ক্লিক কৰিলেও তেওঁ তাৰ পৰা ৰিভিনিউ কৰিব পাৰিব। আৰু এটা আছে পে পাৰ লেণ্ড। তো পে পাৰ লেণ্ডত আপুনি যিকোনো এটা ৱেবছাইট আছে, তো ৱেবছাইটত আপুনি ক্লিক কৰিলে, তাত চালে, পচন্দ হ'লে কিনিলে, তো তেনেকৈ আমি পইচা ৰিভিনিউ কৰিব পাৰোঁ। তাৰপিছত আহে পে পাৰ কনভাৰ্চন। যেনে মানে কি আপুনি এটা লিংক দিলে, তো লিংকটোত মানে কি চেনেলটোৰ ৱেবছাইটত বা ইউটিউব চেনেলৰ লিংকত তলত লিংকটো দি দিলে, তাত ক্লিক কৰি কিনে তেওঁ সেইটো ৱেবছাইটৰ ভিতৰত গ'ল, মানে কি ধৰক এমেজনত গৈ পিনে আপুনি যিকোনো এটা বস্তু এটা প্ৰচেছ কৰিলে, তাৰ পৰাও আপুনি ৰেভিনিউ কৰিব পাৰে। এতিয়া অনলাইনত হ'ব কেনেকুৱা, বেচোতা আৰু কিনোতাৰ মাজত আপুনি এটা সৰু চাই এডভাৰটাইজ কৰিব, মানে কি যিকোনো এটা প্ৰডাক্টৰ, যেনে আপুনি মোবাইল এটা লৈছে, তো মোবাইলটোৰ বিষয়ে আপুনি অলপ চলপ কৈ দিলে, বা আপোনাৰ এটা লিংক শ্বেয়াৰ কৰিব লাগে, বা লিংকটো যিটো লিংক আছে সেই লিংকটোৰে আপোনাৰ সেই বস্তুটো ক্ৰয় কৰিলে, বা বেলেগ এটা সেই লিংকটোৰ থ্ৰুৰে গৈ পিনে বেলেগ বস্তু ক্ৰয় কৰিলেও, তো সেইটোতো আপুনি পইচা পাব। কিন্তু এইটো এনেকুৱা কথা নহয় যে মানে কি আপুনি ধৰি লওক মোৰ ইউটিউব চেনেল আছে, তো ইউটিউব চেনেলৰ তলত মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যেনে মাইকটোৰ বিষয়ে, ট্ৰাইপডৰ বিষয়ে। তো গতিকে সেই লিংকটোৰ থ্ৰুৰে আপুনি গৈ কিনে যদি মোৰ বস্তু প্ৰচেছ কৰে এমেজনৰ পৰা, তো এমেজনৰ পৰা বস্তুটো প্ৰচেছ কৰিলে হয়, কিন্তু এইটো নহয় যে আপোনাৰ পৰা এক্সট্ৰা এটা চাৰ্জ ল'ব, কোনো কাৰণ নলয়। কাষ্টমাৰৰ পৰা সেইটো কোনো কাৰণত চাৰ্জ নলয়, সেইটো কোনে দিব আমাক পইচাটো, সেইটো দিব যিটো কোম্পানী, ধৰক এমেজনৰ পৰা কৰিলোঁ, তো এমেজনে আমাক পইচাটো দিব। তো একদম সহজ ভাষাত ক'বলৈ গ'লে এয়াই আমাৰ এফিলিয়েট মাৰ্কেটিং। এতিয়া আমি জানিম কি পদ্ধতিৰে আমি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰোঁ। তো এফিলিয়েট মাৰ্কেটিং কৰিবলৈ হ'লে আপোনাৰ মানে কি, যদি আপুনি এজন ইউটিউবাৰ হয়, যদি আপুনি কিবা ৱেবছাইটত কাম কৰে, তো তাৰ থ্ৰুদি আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে। তো এমেজন বৰ্তমান ইণ্ডিয়াত আটাইতকৈ সহজ আৰু মানে কি ডাঙৰ এপ বা ৱেবছাইট, তো বৰ্তমান সময়লৈকে এমেজনেই আছে। তো সেইবাবে আমি এমেজনৰ নাম লৈছোঁ। ইয়াৰে নেক্সটত ভিডিঅ' হ'ব আমাৰ এফিলিয়েট মাৰ্কেটিঙৰ বাবে এমেজনত আমি কিদৰে একাউণ্ট অ'পেন কৰিব পাৰোঁ। আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো অল প্ৰেছ কৰি দিয়ক, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। যদি কিবা ভুল ত্ৰুটি হৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব। নমস্কাৰ।